জেজেমৰ কথা আমিনো কি কম মানুহে গমেই পাইছে কিন্তু আপুনি চাব হাৰিয়ানাত গৈ পেলাই আমাৰ সিএমএ গৈ পেলাই কৈ দিয়ে বিদ্যুৎ ফ্ৰী কৰি দিম 500 টকা সিলিন্ডাৰ দি দিম এনআৰসিৰ কাম তাত একদম গোটে বাংলাদেশী খেতি দিব অসমত যেটো কাম তেওঁ কৰা নাই তাত গৈ হাৰিয়ানাত তেওঁলোকে ভাষণবাজি কৰে আজি আমাৰ ইয়াতে এনআৰসিৰ কাম হল জানো হোৱা নাই আমাৰ ইয়াত 500 টকা সিলিন্ডাৰ দিছে দিয়া নাই আমাৰ ইয়াত ফ্ৰী ইলেক্ট্ৰিচিটি দিছে দিয়া নাই একো কাম তেওঁলোকে কৰা নাই কথাটো হল তেওঁলোকে খালি ওপৰতে ৰৌতে ঢৌটো মাৰি প্লে তেওঁলোকে ভাষণবাজি কৰিব জানে মানুহবিলাকক মিছা টুপ দি এই ধাৰ লৈ পইচা লৈ পেলাই আছনি দি পেলাই মানুহবিলাকক একচুয়ালি তেওঁলোকে নিজৰ হাতত কৰিব বিচাৰে আজি আপুনি সাধাৰণ কথা বিজেপিৰ সদস্যবৰ্তীটো আপুনি চাই ল'বচোন মানুহবিলাকক কেৱল প্ৰবঞ্চনা কৰি পেলাই প্ৰলোভন দি পেলাই জবৰদস্তি কৰি পেলাই বিজেপিক বেয়া পোৱা মানুহকো বিজেপিৰ সদস্যবৰ্তী অভিযানত বিজেপিৰ মেম্বাৰ কৰি দিছে কেনেকৈ কৰিছে সেই মানুহখিনিয়ে কি হয় আশাত বন্দী হয় যে আমি কিবা এটা আছনি পাম এই ঠিক তেনেকৈ জল জীৱন মিছনৰ কথাটো হ'ল